তো হেল্ল' এভৰিৱান ৱেলকাম টু হাই ওৱান টেটু বহুত দিনৰ পিছত মানে ভিডিঅ'বিলাক কৰি আছোঁ আৰু ভিডিঅ' মানে কি মই কৰিবলৈ টাইমেই পোৱা নাই আচলতে মানে ক্লাইণ্ট থাকে বা মানে বিভিন্ন কাৰণত টাইম পোৱা নাই তো আজি ভাবিছোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু শ্বৰ্ট ভিডিঅ'বিলাকতো আপোনালোকে দেখি আছে বাৰু শ্বৰ্ট ভিডিঅ' আপলোড কৰি থাকোঁ মাজতে মানে ভিডিঅ' আপলোড কৰিব নোৱাৰা হৈছিল মানে তো সেইকেইদিন আপলোড কৰিব পৰা নাছিলোঁ তো এতিয়াৰ পৰা মানে শ্বৰ্ট ভিডিঅ' আপলোড হৈ আছে টেনশ্যন নাই আৰু মানে আপোনালোকে যিমান পাৰে চাই আছে বাৰু শ্বৰ্ট ভিডিঅ'বিলাক আৰু আজি এটা বস্তু এইফালে মোৰ আহিছিল মানে পাৰ্চেল টেটুৰ এচেছৰিজ আৰু এটা বস্তু ইয়াত এড হৈছে চ' এইটো মই আপোনালোকক দেখাই আছোঁ আৰু মই দেখাই আছোঁ এইবিলাক কি দিছে ছাৰপ্ৰাইজ এইবিলাক এইকেইটা চাগে নিউ ইয়াৰ কাৰণে গিফ্ট দিছে তো থেংক ইউ এইকেইটাৰ কাৰণে আৰু বাকী এইবিলাক হ'ল মোৰ নিডেলছ যিবিলাক কাৰ্টেজ নিডেল ইউজ কৰোঁ ষ্টেনচিল পেপাৰ তাৰপিছত গ্লোভছ তাৰপিছত ইয়াত বোধহয় আছে ইংক য়েছ ইংক ইয়াত আছে ইংক এইবাৰ এইটো বেলেগ ইংক আনিছোঁ এইবাৰ এইটো মানে ধুনীয়া লিপষ্টিক টাইপৰ ৰেড হ'ব এইটো বেছি ডাৰ্ক হ'ব মানে এইটো ৰেড সিহঁতে কৈছে বাৰু কিবা আৰু ইয়াত আছে ইমানবিলাক চাওক চব ইয়াৰ টেটু মানে ক্ৰীম এইবিলাক টেটুত লগোৱা ক্ৰীম দাম বেছি নহয় চাওক 250 টকা এইবাৰ মানে প্ৰাইচটো কম আহিছে এইবাৰ 250 টকাত পাই যাব এইটো আৰু চাওক এইটো বস্তু মানে না এইটো আপোনাৰ অনলাইনো কিছুমান মানে ফ্লিপকাৰ্টত বা কিবাহত পায় কিন্তু এইটো দেখি আছে এই যে 100% নেচাৰেলটো দেখি আছে ইয়াত চব ফ'কাছ হৈছে নে এইটো 100% নেচাৰেলটো যে দেখি আছে এইটো মানে 100% নেচাৰেলটো নাহে এইখিনি নাহে এইখিনিৰ পৰা আপোনালোকে দেখা হ'ব ফ্লিপকাৰ্টত যদি বিশ্বাস হোৱা নাই ফ্লিপকাৰ্টত যাওক আৰু এইটো মাৰি চাওক মানে তাত মানে বহুত বস্তুৱে ডুপ্লিকেট আহে ইংক হওক বা এইবিলাক হওক বা আমাৰ যিবিলাক মেচিনবিলাক আছে এইবিলাক হওক চব বহুত এনেকুৱা ধৰণৰ আহে বস্তুবিলাক এনেকুৱা আৰু এইটোত কোনো আমাৰ মানে প্ৰফিট লোৱা নহয় বিশেষকৈ মই বেলেগ ক্লাইণ্টখিনিক দিব অলপমান টানেই পাওঁ এইটো বস্তু মোৰ যিখিনি ক্লাইণ্ট থাকে মই সেইখিনি ক্লাইণ্টকহে মানে দিব মানে খোজো এইটো বস্তুটো কিয়নো মানে বেলেগ ধৰক বেলেগৰ তাত টেটু বনাই এইটো মোৰ তাত নিব আহে অকল মই এনেকৈ মই তাৰমানে দিব মনো নাযায় তো মোৰ যিখিনি ক্লাইণ্ট আছে মই সেইখিনি ক্লাইণ্টক বিন্দাছ দি দিওঁ লাগে যদি লৈ যাব পাৰে যিখিনি মোৰ ক্লাইণ্ট আছে যিখিনি চাই থাকে ভিডিঅ' বা যদি কোনোবাই টেটু বনাম বুলি ভাবি আছে মোৰ তাত আহি যাওক আৰু এইটো ইয়াৰ পৰাই কিনি ল'ব পাৰিব তো মানে এতিয়া টাইম হ'ল 3:33 PM আৰু মানে এতিয়া কি মই অলপমান ইয়াত এটা কিবা ডিজাইন ৰেডি কৰি আছোঁ এইটো ডিজাইনটো মানে কালিৰ কাৰণে ৰেডি কৰি আছোঁ এইটো ডিজাইন আপোনাৰ এনেকুৱা টাইপৰ এটা হ'ব এইটো লিখা আছে মোৰ বিশ্বাস যে পিতৃ মাতৃ আৰু প্ৰকৃত ঈশ্বৰ এইটো লাইন এনেকৈ কৰি দিছোঁ তাৰমানে প্ৰথমতে ভাবি আছিলোঁ যে এনেকৈ দিম বুলি ছাইডেদি এনেকৈ দিম বুলি কিন্তু এনেকৈ দিলে মানে মেটচ নকৰে বস্তুটো এবাৰ ভাবিলোঁ যে ওপৰেদিও এনেকৈ দিম কিন্তু এবাৰ মেটচ কৰা নাই বস্তুটো চ' সেইকাৰণে বহুত ভাবি চিন্তি এইটো এনেকৈ দিবলৈ ট্ৰাই কৰিছোঁ এনেকৈ দিম অলপমান ইয়াতকৈ অলপমান চেঞ্জ কৰি দিম বস্তুটো ইয়াত অলপ শ্বেডিং মাৰি দিম এইবিলাকত য'ত ধুনীয়া লগা হ'ব এইটো মই ইয়াত এনেকৈ বনাই ইয়াত প্ৰিণ্ট দি ৰেডি কৰি এতিয়া চাই আছোঁ মানে কেনেকুৱা কোনখিনি মানে কি কৰিব পাৰি চ' আজি মানে ষ্টেনচিলবিলাক বনাই পৰে ৰেডি কৰি ৰাখিম কালি যাতে মানে ক্লাইণ্টে আহিলে যাতে বিন্দাছ কৰিব পাৰে পট কৰি কিয়নো ইয়াত টাইম বহুত লাগিব আৰু ইয়াত একদম প্ৰপাৰ এটা বস্তু চাই কিনে মই যিমান বেষ্ট দিব পাৰোঁ মই বেষ্ট দিম আৰু মানে মোৰ পুৰণা ক্লাইণ্ট সেইটো ক্লাইণ্টৰ তাত মই আগতে বনাইছিলোঁ এটা জুবিন গাৰ্গৰ টেটু এইখিনি প্লেচত বনাইছোঁ এইখিনি প্লেচত জুবিন গাৰ্গৰ টেটু বনাইছিলোঁ সেইটো বহুত মানে প্লেনিং কৰি ভাবি চিন্তি ডিজাইন ৰেডি কৰি বনাই দিছোঁ তো ধুনীয়া লগা হৈছে কালি মই সেইটোও দেখাম আৰু এইটো টেটুও কালি দেখাবলৈ চেষ্টা কৰিম The next day. তো হেল্ল' এভৰিৱান নেক্সট ডে ষ্টাৰ্ট হৈ গ'ল আজি টাইম হৈ গ'ল 10:40
তো ক্লায়েণ্টক তো আহিব দিছোঁ 11টা মানত 10:30 11টাৰ ভিতৰত আহিব দিছোঁ তো ক্লায়েণ্ট আহিলে মানে কামটো কৰিব আৰম্ভ কৰিম আৰু আজি আৰু এটা ক্লায়েণ্ট আছিল কিন্তু আজি মানে বেছিভাগ ক্লায়েণ্ট আজি কেঞ্চেল কৰা হৈছে কাৰণ এইটো অলপমান মানে দীঘলীয়াৰ এইটো আছে সো মানে বেলেগবিলাক ক্লায়েণ্ট অলপমান কেঞ্চেল কৰা গৈছে কালি ৰখা গৈছে কালিও দুটামান আছে কিজানি কৈ থোৱা আছে আৰু বাকী এনে আহিলে কোনোবা আহিব বাৰু এনেকুৱা ধৰণৰ যিকোনো হওক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া মানে ক্লায়েণ্ট অহাৰ লগে লগে একদম দেৰি নকৰি ষ্টেনচিল লগাই দিলোঁ একদম বঢ়িয়াকৈ তো আমাৰ কৰি মোটামুটি আধা কাম শেষ মানে ইয়াত লাইট শ্বেডিংবিলাক আছে দিবলৈ বাকী আছে আৰু ছাইডৰ শ্বেডিং আছে আৰু কিছুমান বস্তু নতুনকৈ শ্বেডিং দিম সেইবিলাক আছে আৰু তো কৰি আছোঁ আৰু এনেকৈ তো চাই লওক ফাইনেলি আমাৰ টেটু কমপ্লিট হৈ গ'ল বহুত টাইম লাগিল টেটুটো কিয়নো লাহে লাহে কৰিছোঁ ডাঙৰ ডিজাইন আছিল তো চাই লওক অভাৰঅল ডিজাইনটো কেনেকুৱা হৈছে অলপমান কালাৰ এড কৰিছোঁ ফটাটোত কি চাই লওক ধুনীয়াকৈ এইটো পূৰা কাষ্টমাইজ কৰা ডিজাইন এইটো একদম মই চব কাষ্টমাইজ কৰিছোঁ এইখিনি ডিজাইনখিনি এইটো আছিল ডিজাইনটো এইটো চাই লওক টেটুটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব কমেণ্ট কৰি ভাল লাগিছে বেয়া লাগিছে কি লাগিছে ক'ব কমেণ্ট কৰি ক'ব একদম মই যিমান পাৰোঁ মোৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ টেটুটোত আৰু ক্লায়েণ্টো বহুত হেপী টেটুটো চাই তো কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব তো আমাৰ টেটু কমপ্লিট হৈ গ'ল টেটুটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত ক'ব কমেণ্ট কৰি আৰু টেটুটো বনাওঁতে কিমান টাইম লাগিল জানেনে দেখাই আছোঁ ৰ'ব মোৰ এইটো মানে ৱায়াৰলেছ মেচিনটো টাইম দি ৰাখে না টাইম চাওক 5 ঘণ্টা 8 মিনিট লাগিল তো টেটুটো কিমান টাইম লাগিল যিকোনো হওক টেটুটো মানে কি হয় ক্লায়েণ্টৰ তাত মই আগতেও বহুত টেটু কৰিছোঁ বাট ইমান এটা টেটু দেখা নাই এইটো টেটু যি আছে এইটো টেটু কৰিছোঁ এইটো কৰিছোঁ আৰু সেইফালে এটা আছে সেইটো কৰিছোঁ চ' আৰু এইটো কৰিলোঁ আজি তো এনেকুৱা ধৰণৰ মানে ৰিজাল্ট ভাল পাইছে সেইকাৰণে বাৰে বাৰে মানে কৰিবলৈ আহি আছে তো যিকোনো হওক বাদ দিলোঁ এতিয়া টাইম হৈ গ'ল আপোনাৰ টাইম কিমান হ'ল 5:21 আৰু মানে কি আজি মোৰ খুৰা ল'ৰা ভাইটিৰ তাৰমানে বাৰ্থডে আছে ইয়াৰ তো এতিয়া পটাপট যাব লাগে তাকলৈকে একো কিনাও নাই গিফ্ট চিফ্ট তো গিফ্ট চিফ্ট এতিয়া কিনো না কি কৰোঁ অলপমান চিন্তা কৰোঁ যদি মানে এতিয়া কিনা নহয় মোৰ টাইমো নহ'ল পিছে যদি কিনা নহয় এইটো বস্তুটো বাকী হ'ব আজি বাকী যিকোনো বাৰ্থডেত যাওঁ এতিয়া বাৰ্থডেত দেখাওঁ আপোনালোকক তো আমি এতিয়া বাৰ্থডেত যাব ওলাইছোঁ মানে এইফালে মম্মী বহি আছে আৰু এইফালে পিকু মনো আছে তো তাত গৈ লগ পাই আছোঁ আহি পালোঁ আমি ইয়াত এইটো আমাৰ বাৰ্থডে বয় কেনে লাগছে আৰু ভিডিঅ'ৰ কাৰণে একবাৰ হেপী বাৰ্থডে থেংক ইউ থেংক ইউ দে এইফালে আমি কাটিম কেকটো দেখো একবাৰ আমাৰ কেক এতিয়া কেক কাটিম তো আমাৰ এতিয়া বৰ্তমান খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আমি যাম ঘৰত আৰু এইফালে আমাৰ মামু আৰু চিকুৰ পৰা ফটো উঠি আছে তো এতিয়া আমি ঘৰত যাওঁ ঘৰত লগ পাই আছোঁ আৰু আমি ক'ত আহিছিলোঁ দেখুৱাই নাছিলোঁ এইখনত আহিছিলোঁ অভিৰুচি টিহু চকতে আছে তো এই সাহিত্য হ'বৰ কাৰণে ইয়াত চকাই ৰং কৰিছে ৰাতি ৰাতি চব একদম নীলা নীলা এই চাওক এইফালে চব একদম ৰং কৰাত লাগি আছে হেল্ল' এভৰিৱান আজি হ'ল মানে নেক্সট ডে এতিয়া টাইম হৈ গ'ল 10:30 বাজিল মোটামুটি যোৱাকালি আৰু মানে ভিডিঅ' কৰা নহ'ল কিয়নো তাৰ পৰা মানে কি বাৰ্থডে চাৰ্থডে খাই আহি মানে অলপ ভাগৰ লাগিল আৰু দিনটো কালি এনেকৈ আছোঁ গম পাইছে চ' মানে ভাগৰ লাগি কিনে ভিডিঅ' কৰা নহ'ল ভিডিঅ'টো এণ্ডিং কৰাই নহ'ল মই ভাবিছোঁ যে আজি ভিডিঅ'টো এণ্ডিং কৰোঁ তাৰ এণ্ডিং কৰাৰ আগতে মানে টেটুটো কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল গোটেই ভিডিঅ'টো কমেণ্ট কৰি ক'ব কমেণ্ট বক্সত কি ইম্প্ৰুভ কৰিব পাৰোঁ ভিডিঅ'টোত
সেইখিনি ক'ব আৰু এইটোত মানে কি টাইম লেপছ ভিডিঅ' মই বনাম বুলি ভাবিছোঁ কিন্তু মানে চাৰ্জ এই যোনটো একশ্যন কেমেৰাটো আছে এইটোত মানে চাৰ্জ নাছিল চাৰ্জ নথকাৰ কাৰণে মানে ভিডিঅ'টো কৰা নহ'ল টাইম লেপছ ভিডিঅ'টো ভাবিছোঁ নেক্সট টাইম কিবা কৰিম বাৰু এইটোতো আছিল এইটো আছিল চ' মই যিমান পাৰি বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ ক্লাইণ্টৰ পৰা পচন্দ হৈছে এইটোতো কিয় মানে কি এনেকুৱা ডিজাইনবিলাক বনায়ো ভাল লাগে বহুতে মানে কি নিজৰ মানে আইডলবিলাকৰ ধৰক ফটো বনায় যেনেকৈ জুবিন গাৰ্গৰ ফটো বহুতে বনায় পাপনৰ ফটো বনায় বা এনেকুৱা ধৰণৰ চেলিব্ৰিটি কিছুমানৰ ফটো বনায় এনেকুৱা ধৰণৰ জুবিনৰ ফটোটো মই বহুত বনাইছোঁ আজিলৈকে কিন্তু মানে পাপনৰ ফটো মই বনাই পোৱা নাই এটাও বনাব ইচ্ছা আছে বহুত বনাই পোৱা নাই কিন্তু এনেকুৱা মানে মাক দেউতাকৰ ফটো একেলগে মানে বহুত মানে কম মানুহে বনায় হয়তো কোনোবাই দেউতাকৰ ফটোটো বনায় কোনোবাই মাকৰ ফটোটো বনায় চ' ক্লাইণ্ট মই বহুত মই তাক মানে ছাজেষ্ট কৰিছিলোঁ যে মানে কি দুটা ফটো একেলগে মানে জইন কৰি মানে বনোৱাৰ ইচ্ছা আছিল আৰু মাজৰ লাইনটো যে আছে সেইটো লাইন তাৰ আছিল কিবা এইটো মানে স্পেচিয়েল লাইন এটা আছিল সেইটো মানে ইমান ক'ব ইচ্ছা নাই মানে ভিডিঅ'ত তাত তাৰমানে স্পেচিয়েল লাইন আছিল এইটো কিবা চ' সেইকাৰণে এইখিনি বস্তু বনাই দিলোঁ বাকী যিকোনো হওক আজি ভিডিঅ'টো এইখিনিতে এড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত